এভৰিৱান কেনেকুৱা আছে সকলোৱে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু এয়া হৈছে মোৰ ফেভাৰিট বুক দেওলাংখুই আৰু এনেকৈ পঢ়ি আছে আৰু চাওকচোন কেনেকুৱা উৎপাত আজি ঘৰৰ কাৰণ জানো আছে ঘৰত আৰু স্কুল বন্ধ হ'লে তো আৰু মই ক'বই নালাগে আৰু যিহেতু মই বাহিৰত যাব নোৱাৰে বাহিৰত মানে খেলিব নোৱাৰে তেনেকুৱা ৰ'দ তো ভিতৰতে দুইটাই উৎপাত আছে কৰি আৰু এয়া হৈছে ডান্স কেৱল ডান্স আৰু বায়েকে কিবা খাই আছে তো খাই থকাৰ কাৰণে মই তাক যে মানে দিয়া নাই সেইটো কাৰণে তাৰ খং উঠিছে তো সি মানে বায়েকক বাহ বাহ বুলি কৈ মই দম দি আছে আৰু চাওকচোন আৰু এতিয়া সিহঁতক মই দুইটাকে কৈছোঁ যে যেনেকৈ বস্তুবিলাক পেলাইছা সেনেকৈ ঠিক কৰি থোৱা য'তেই আছিল তাতে থোৱা আৰু দুইটাই আছে কৰি আৰু তাক চাওকচোন কি ধুনীয়াকৈ সিহঁত থ'ব লৈছে আৰু চাই বহুত ভাল লাগে এইবিলাক আৰু হয়তো এনেকৈ ডিচিপ্লিন মানে ডিচিপ্লিন শিকে চাগে এনেকৈয়ে আমাৰ সৰুৰ পৰা তো সেইটোৱে মই চেষ্টা কৰোঁ মাজে মাজে আৰু তাত এটা আমাৰ মেন্থ'প্লাছ পৰি আছিলে পাছত বায়েকে ক'লে মাক দি আহা তো সি মোক ধুনীয়াকৈ দি গ'ল আৰু এতিয়া মই তাৰ কাৰণে মই পাউডাৰ বনাম প্ৰথমতে এবাটি দিছোঁ মানে আলমণ্ড আৰু আলমণ্ডটো তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে মই বাকলিবিলাক অলপমান ফাটি মানে নাযায় আৰু বেছি জুই নিদিব মানে কম জুইত ভাজিব এনেকৈ লাহে লাহে লৰাই দি থাকিব আৰু এইখিনি মোৰ প্ৰায় হ'ব হ'ল এতিয়া মই ভাজি মানে কাজুখিনি আৰু এতিয়া চেম প্ৰচেছ অকণমান ৰঙা ৰঙা হ'লে ড্ৰাই লাগিব আপোনাৰ নিজে ভাজিলে নিজে মানে এটা আইডিয়া হ'ব তো মই ড্ৰাই মানে হোৱাত নমাই থ'ব আৰু মই এই দুইবিধেই দিওঁ মই ড্ৰাই ফ্ৰুইটছ বহুতে বহুত বিধ দিয়ে কিন্তু মই এই দুইবিধেই দিওঁ আৰু মই লুথুৰি বা চুজি বা যি খোৱা মানে কৰ্ণফ্লেক্স তাৰ লগত মিক্স কৰি দিওঁ তো মই ঠাণ্ডা হ'ব দিলোঁ দুইবিধে এতিয়া ঠাণ্ডা হোৱাত মই বেলেগকৈ মানে গুড়ি কৰি ল'ম আৰু মই 10 দিনমানৰ কাৰণে মই বনাই লওঁ সদায় বেছিকৈ নবনাওঁ কাৰণ বেছিকৈ বনালে যদি কিবা মানে বেয়া হৈ যায় ভেঁকুৰ চেকুৰ লাগি যায় সেইটো মই ভয় লাগে সেইটো কাৰণে মই সদায় মানে কমকৈ মানে বনাই লওঁ আৰু মই ফ্ৰিজত ৰাখোঁ ফ্ৰিজত থৈ দিওঁ যাতে মানে বেয়া হৈ নাযায় তো সেইটো কাৰণে ফ্ৰিজত থৈ দিওঁ তো দুইবিধে এনেকৈ মানে গুড়ি হৈ গ'ল আৰু এইবিলাক মানে কৰি মেলি লৈ মই গ'লোঁ ওপৰলৈ হঠাৎ বতৰটো বেয়া হৈছিলে তো ভাবিলোঁ মানে কাপোৰখিনি লৈ যাওঁ ধুনীয়াকৈ বৰষুণ দিব অলপমান ৰেষ্ট লওঁ কিন্তু একদমেই বৰষুণ নিদিলে আৰু গৰমে মানে কাপোৰখিনি মানে আনি পেলাই জাপি থ'বচোন খুবেই ভাল হয় আৰু মোৰ বেছি ৰ'দ বেছি মানে গৰম দিলে পেটৰ অলপমান প্ৰব্লেম হয় মানে পেচাব জ্বলা পোৰা হয় চ' মই এয়া খাওঁ টুকমা তিয়াই থৈ দিওঁ ৰাতি আৰু তাৰ পানীটো খাওঁ বহুত ভাল হয় মুঠৰ ওপৰত আৰু আজি ভাবিলোঁ মই টুকমাখিনিও খাই দিওঁ এনেকৈ আৰু মানে সন্ধিয়া ভোক লাগিছিলে তো দুটা মই কল এনেকৈ লৈ পেলাই তো মই টুকমাখিনি দি আৰু মিশ্ৰি খাব লাগে পেট জ্বলিলে মিশ্ৰি ভাল মোৰ লগত মিশ্ৰি নাছিলে আজি তো সেইটো কাৰণে মই চেনি লৈছোঁ তো এনেকৈ আজি মই সন্ধিয়াটো এনেকৈ মানে খালোঁ আৰু মোৰ লাষ্ট দুটামান ভিডিঅ'ত মানে আপোনালোকৰ বহুত মৰম পাইছোঁ বহুত মানে সঁহাৰি পাইছোঁ তো সেইটো কাৰণে বহুত ভাল লাগিছে যিহেতু আমি কি আৰু ভাল লাগে মৰম পালে ন সেনেকৈ মই খাই আছোঁ আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব আৰু আপোনালোকৰ মৰম সঁহাৰি দি থাকিব তো আজিলৈ ইমানেই সকলোৱে ভালে থাকক টেক কেয়াৰ বাই এভৰিৱান